আজি আমি বুটৰ চাটুগুড়া বনাব ওলাইছোঁ। বুট আনিছিলোঁ দিনত, যিহেতু গৰম বহুত, সেইকাৰণে বনাই কেনে থৈ দিম আৰু। বুটটো আমি প্ৰথমতে ধুনীয়াকৈ আনি বাছি চাচি ধুই পেলাই অকণমান কুকাৰত বইল হ'ব দিছোঁ। দি পেলাই ধুনীয়াকৈ ৰ'দত শুকাইছোঁ। শুকাই তাৰপিছত ইয়াতে ধুনীয়াকৈ কেৰাহীত ভাজিছোঁ বুটখিনি। ভাজি পেলাই তাৰপিছত মিক্সিত মাৰিছোঁ। অকণমানকৈ মাৰিব লাগিব, এনেকৈ বাকলিটো অকণমান ওলোৱাকৈ মাৰি তাৰপিছত ধুনীয়াকৈ ডালাত লৈ অকণমান এইটো বাকলিটো ওলোৱাকৈ অলপ জাৰি দিলে হ'ল। দি পেলাই এতিয়া আকৌ আমি মিক্সিত মাৰিম। এয়া প্ৰচেছ এয়া দিছোঁ আৰু দেখাই আছোঁ, চাই থাকিব। লাইন গেছে না এয়া চাটুগুড়া হৈ গ'ল। হাতেৰে অলপ উঠাই দিয়াচোন। আৰু হ'ব লাগিব নেকি গুড়া? নালাগে না? নালাগিব, অলপ অকণমান লাগিব আৰু অলপ গুড়া কৰিব লাগিব। অলপ হেল্প নকৰিলে এতিয়া ভিডিঅ' বনাব আহিছা, খালি জাৰি দিছা। হাতত লোৱা অলপ চোৱা গুড়িটো ভালকৈ হৈছে নে? ধুনীয়া হৈ গৈছে। চাটুগুড়া আমাৰ হৈ গ'ল। এইটো আপুনি চাটনি বনাইও খাব পাৰে, পিঁয়াজ চিয়াজ দি ধুনীয়াকৈ ভাতৰ লগত, আৰু এই চৰবতৰ দৰে বনাইও খাব পাৰে। পানীত 1 চামুচমান দি পেলাই এনেকৈ গুলি, আৰু কেঁচা পিঁয়াজ অলপ তাত কাটি দি এনেকৈ গৰমত খাবচোন, পেটৰ কাৰণে বহুত ভাল। আৰু বজাৰত কিনাতকৈ ঘৰত বনাই খোৱাটোৱে ভাল। বজাৰত যিহেতু বহুত কিবা কিবি মিক্স দিয়ে, বেচন চেচন এনেকৈ, তো সেইকাৰণে আমি ঘৰতে বনাইছোঁ। সেয়া, বাই বাই। আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন ঘৰতে, বজাৰৰ পৰা কিনি আনি খোৱাতকৈ। অলপ কষ্ট হয়, কষ্ট হ'লেও বস্তুখিনি আপুনি হেল্ডি পাব আৰু খাই পেলাই। বাই বাই।